Welcome to Assamese Funcar. Welcome to Assamese Funcar friends. So মই আজি আপোনালোকৰ কথা পাতিব ওলাইছোঁ এই PIP কেমেৰা এপটোৰ বিষয়ে। সো ফ্ৰেণ্ড যোনে মোৰ চেনেলত নতুন আহিছে সাবস্ক্ৰাইবৰ বটনটো দবাই দিবা আৰু বেল আইকনটো দবাই দিবা কাৰণ মই যদি নেক্সট কেতিয়াবা ভিডিঅ' আপলোড কৰোঁতে মোৰ ভিডিঅ' মিছ নকৰিবলৈ মোৰ চেনেলটো দবাই দিবা। সো ফ্ৰেণ্ড আজি মই কথা পাতিব ওলাইছোঁ এই PIP কেমেৰা নামৰ ছফ্টৱেৰটোৰ বিষয়ে বা PIP কেমেৰা এপটোৰ বিষয়ে। তো চিম্পলি আপোনালোকে প্লে ষ্টৰত যাব, প্লে ষ্টৰত গৈ কিনি চিম্পলি টাইপ কৰিব PIP কেমেৰা বুলি। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, যদি তাৰ পৰাই ডাউনলোড কৰিব পাৰে তে তাৰ পৰা ডাউনলোড কৰিব। জাষ্ট চিম্পলি টাইপ কৰিব PIP কেমেৰা বুলি। PIP কেমেৰা কৰাৰ পাছত থাৰ্ড নম্বৰত যিটো ছফ্টৱেৰ আহিব সেই ছফ্টৱেৰটোৱে আপুনি PIP কেমেৰা ফটো এডিটিং প্ৰ'টো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পাছত ফ্ৰেণ্ড আপোনালোকক কৈ আছোঁ মই হাউ টু ৱৰ্ক, কেনেকৈ ৱৰ্ক কৰিব কেমেৰাটোৱে। জাষ্ট চিম্পলি আপোনালোকে ইনষ্টল কৰাৰ পাছত এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত ফ্ৰেণ্ড আপোনালোকৰ সন্মুখত এনেকুৱাকৈ চাৰ্টটো আহি যাব। এনেকুৱাকৈ চাৰ্টটো অহাৰ পাছত ফ্ৰেণ্ড আপোনালোকে যদি ক্লাছিক ল'ব বিচাৰে তে ক্লাছিকত টাইপ কৰিব। ক্লাছিকত টাইপ কৰাৰ পাছত ফ্ৰেণ্ড এনেকৈ অট'মেটিকলি কেমেৰা অন হৈ যাব আপোনালোকৰ সন্মুখত। চ' ফ্ৰেণ্ড আপোনালোকে জাষ্ট চিম্পলি কৰিব লাগিব কি ক্লিক কৰিব ফ্ৰেণ্ড, ফটো ক্লিক হৈ যাব। আৰু যদি আপোনালোকে বিচাৰে নেক্সট কিবা ফটো এনেকৈ ক্লিক হৈ যাব। আৰু যদি আপোনালোকে আৰু ঢেৰ আছে কেইটামান মই আপোনালোকক চিম্পলি দেখাই আছোঁ। নেক্সট মাৰিব, নেক্সট মাৰাৰ পাছত নেক্সট আহি যাব, নেক্সট আৰু নেক্সট মাৰিব, নেক্সট আহি যাব। চিম্পলি ফ্ৰেণ্ড আপোনালোকে এনেকৈ নেক্সট মাৰি থাকিব। বহুত কেইটামান ফিচাৰ আছে, আপোনালোকে ট্ৰাই কৰিব এইকেইটা। আৰু যদি আপোনালোকে বিচাৰে নাই আপোনালোকৰ ফাইলৰ পৰা কেমেৰাৰ পৰা নহয় ফাইলৰ পৰা ফটো আনি পেলাই এডিট কৰিব, তাকো পাৰিব ফ্ৰেণ্ড। আপোনালোকে চিম্পলি ফাইলত যাব, ফাইলত গৈ পেলাই ফটো এনেকৈ আপলোড কৰি দিব। চিম্পলি আপোনালোকৰ সন্মুখত ফ্ৰেণ্ড এনেকুৱা বনি আহি যাব। চ' এইটো হৈছে এটা কেমেৰা ট্ৰিক যিটো আপোনালোকৰ ফটোটো বঢ়িয়াকৈ যিকোনো এটা ফিচাৰ বা এনেকুৱা বেকগ্ৰাউণ্ডত লৈ আহিব পাৰিব। চ' আৰু কেইটামান ফিচাৰ আছে মই আপোনালোকক ক'ব গৈ আছোঁ। এইটো ক্লিক কৰিব, আপোনালোকে ব্ৰাইটনেছ কমাব বঢ়াব পাৰিব। জাষ্ট আপোনালোকে চিম্পলি টাইপ কৰিব আৰু মোক জনাব যে ভিডিঅ'টো কেনেকৈ লাগিছে মোক জনাব। থেংক ইউ ভেৰি মাছ, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।